তাকেই ভাবিছোঁ আপোনালোককো দেখুৱাওঁ আৰু মই আৰু বেকাৰীলৈ কিয় আহিছোঁ বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই যাব। আৰু নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। আৰু আজি মই ব্লগটো বহুত নম্বৰ আৰম্ভ কৰিছোঁ আৰু এতিয়া মই লংকা গৈ আছোঁ। আৰু কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। তো ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো নতুন হৈ হ'ল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ লংকা আৰু মোৰ ইয়াৰ লগত আছে খুৰী আৰু আমি গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে লংকালৈ। আৰু এয়া আমি এতিয়া গৈ আছোঁ আৰু মোৰ মোবাইলটো বাৰু কেনেকৈ লৈছে আপোনালোকে দেখিছেনে? তাৰমানে আমি গৈছোঁ অটৰত। আৰু আমাৰ ইয়াৰ লংকাত এতিয়া গণেশ চতুৰ্থীৰ পূজা হৈ আছে। তাকে ভাবিছোঁ আপোনালোকক অকণ দেখুৱাই দিওঁ। খুব ধুনীয়াকৈ সজাইছে আৰু তাকেই ভাবিছোঁ আপোনালোককো দেখুৱাওঁ আৰু ময়ো লগতে চেলফি দুখনমান লওঁ আৰু এনেকৈ ভিডিঅ' এটা কৰি ল'লোঁ। মানে চেলফি উঠা নহ'লে যিহেতু আমাৰ হাতত সময় খুব কম আছিলে, তো এনেকেই মানে চেলফি কেইখনমান বনাই ল'ম আৰু তাকে এতিয়া গৈ থাকোঁ আৰু দেখাই থাকিম। আৰু আমি আহি পালোহি এতিয়া বেকাৰী। আৰু বেকাৰীলৈ কিয় আহিছোঁ বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই যাব। আৰু তাকে এতিয়া আমি বিচাৰিছিলোঁ পিজ্জা, কিন্তু পিজ্জা নাপালোঁ আৰু তো এতিয়া আমি ইয়াত পেক কৰি লৈ ল'লোঁ আৰু ভিডিঅ'টো পিছত বাৰু দেখুৱাম কি লৈছোঁ। আৰু এয়া দেখিছে ফুৰিও খাই হৈ গ'ল, এতিয়া দেখাইছোঁ খাব লাগে আৰু যাব। আৰু এতিয়া মই এয়া আহি পালোহি আমাৰ নামঘৰ, বৈকুণ্ঠ গাঁও নামঘৰ। আৰু ওচৰতে আছে এয়া ব্লক, লামডিং ব্লক আৰু উদালি ব্লক আছে এইখিনিতে। আৰু পৰিৱেশটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ ভালকৈ। আৰু এই ইয়াত যে আছে ষ্টেজটো, তাতে আমাৰ প্ৰগ্ৰামো হয়। আৰু এইখন আমাৰ নামঘৰৰ গেটখন বনাই আছে, হোৱাগৈ নাই। আৰু এতিয়া মই এয়া নামঘৰৰ ভিতৰত বহি আছোঁ আৰু পুথি পঢ়ি আছে, সেইকাৰণে মই বাৰু কথাটো কোৱা নাই, ডাবিং কৰি দিছোঁ। আৰু তাকে আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া চব পঢ়ি আছে সকলো। আৰু এয়া মোৰ লগত আছে মোৰ বা, খুৰা জীয়েক হয় বা।